এটা মই বুজিছোঁ এইটোৱে মোৰ মালটো আজি যিকোনো প্ৰকাৰে ইয়াক পতাব লাগিব হয় নেকি ঠিক আছে বাৰু বল মই আছোঁ তোৰ লগত হয় বাৰু বহুত দিনৰ মূৰতে লগ পাইছোঁ তোমালোক ভালে আছানে এইবোৰ তোমালোকে ইয়াত কি কৰি আছা মানে তোমালোকৰ পেইণ্টিং কৰা হবি ন এইবোৰ কি বিক্ৰী কৰিবলৈ কৰা না কি ঠিক আছে মই কিনি ল'ম বাৰু ইয়াৰ দাম কিমাননো অনলি $10,000 ইমান দাম কম আৰে দে না কি লাগে চেকবুক সেইটো কি বস্তু চেকবুক চিনি নাপা অ'কে তোমালোকৰ বাৰু শ্বপিং মেচিন আছেনে মই শ্বপিং মেচিনে তোমালোকৰ পইচাটো পঠিয়াই দিম শ্বপিং মেচিনো নাই ইটছ ছ' এম্ব্ৰেচিং ইয়াৰ ঠিক আছে কাইলৈ বাৰু ফোন কৰি মই তহঁতক এড্ৰেছটো দি দিম তালৈ তোমালোকে তোমাৰ পেইণ্টিংখনৰ সৈতে গুচি আহিবা তোমালোক আহিলা ন চৰি অলপ দেৰি হৈ গ'ল অ'কে তেনেহ'লে মোৰ কথাবোৰ মনোযোগে শুনি যোৱা বাৰু এতিয়া ৰবা আৰম্ভ কৰিছোহে কথাবোৰ চামেৰি তোমাক প্ৰথমবাৰ দেখিয়ে মই তোমাক পচন্দ কৰিবলৈ ধৰিছিলোঁ যিকোনো উপায়ে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছিলোঁ তোমাৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে মই এইবিলাক কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ যেনে তই ভাবিছ মোৰ কোনো অফিচিয়া কোম্পানী নাই তই যিবোৰ মোৰ পৰা শুনিছিলি লণ্ডন পিকাচো চব মিছা ভিক্ষাৰী ঘৰৰ ল'ৰা কিন্তু এটা কথা সঁচা যে চামেলি মই তোমাক সঁচাই বহুত ভাল পাওঁ মোৰ কাকো লাজ নালাগে এছে কাকনো লাজ কৰিম চামেলি মই যেতিয়া 2000 পেইণ্টিংখন 10 লাখ কৰাৰ লগে লগে মোক তহঁতে চুমা লাগিব বিচৰা নাছিলি কিয় ইয়াৰ প্ৰপঞ্চক নহয় নেকি যেতিয়া ইয়াত সকলোৱে ইজনে সিজনক ফচাব বিচাৰে মই তোমাক তই আন কাৰোবাক আৰু ই আন কাৰোবাক আচল কথাটো হ'ল কি জানানে সীতা যাৰ ফিল্ম চলে তাকে ছুপাৰষ্টাৰ বুলি কয় আজি এই পৃথিৱীত চামেলি তুমি মোক কেনেকৈ ঘৃণাই চকুৰে চাবলৈ বন্ধ কৰা মোৰ নিচিনা গুণ্ডাবোৰক কেনেকৈ ভাল কৰিব পাৰি কেনেকৈ সিহঁতৰ লগত প্ৰেম কৰিব পাৰি আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল সকলো মানুহৰে ভাল কথা চিন্তা কৰা পুনৰ লগ পাম মাল পুতি গ'ল যেন পাইছোঁ ৱেইটিং ফৰ নেক্সট এপিছ'ড